তিনি দেৱীক চাই পাছে তিনি দেৱীক চাই পাছে হে তিনি দেৱী আই তোমালোকক দেখা পাই লাজে আধা মৰা হলো আজিহে মই বুজি পালো তোমালোক তো সতী নহয় হে তিনি দেৱী আই তোমালোকক দেখা পাই লাজে আধা মৰা হলো আজিহে মই বুজি পালো তোমালোক তো সতী নহয় নাৰদে বলন্ত মই বৰ লাজ হে আই দেৱীসকল তোমালোকৰ এনে চৰিত্ৰ বুলি এনে চৰিত্ৰ বুলি কাৰণ তোমালোক তিনি হলা জগতৰে আই তোমালোকৰ কাণ্ড দেখি তোমালোকৰ কাণ্ড দেখি অভাৱে তিনি দেৱী আই নাৰদৰ কথাই আমাৰ দেহা পুৰি যায় আমাৰ স্বামীয়ে হল জগত গোসাঁই আমি বোলে সতী নহয় নাৰদ মুনি কয় অভাৱে তিনি দেৱী আই নাৰদৰ কথাই আমাৰ দেহা পুৰি যায় আমাৰ স্বামীয়ে হল জগতৰ গোসাঁই আমি বোলে সতী নহয় নাৰদ মুনি কয় আৰু তেতিয়া সৰস্বতীয়ে কৈছিল মুনিবৰ কওকচোন মই সতী হয়নে নহয় তেতিয়া নাৰদ মুনিয়ে কৈছিল শুনা দেৱী সৰস্বতী তুমি তুমি সতী নহয় কিয় জানা অ শুনা শুনা সৰস্বতী কওঁ তোমাক ভাঙি পাতি তুমি কিয় সতী নহয় জানা ব্ৰহ্মাৰ ভুৱনে থাকা মনে মনে হৰিক ভাবা ব্ৰহ্মাৰ ভুৱনে থাকা মনে মনে হৰিক ভাবা সেইকাৰণে সতী নহয় তুমি শুনা শুনা সৰস্বতী কওঁ তোমাক ভাঙি পাতি তুমি কিয় সতী নহয় জানা ব্ৰহ্মাৰ ভুৱনে থাকা মনে মনে হৰিক ভাবা ব্ৰহ্মাৰ ভুৱনে থাকা মনে মনে হৰিক ভাবা সেইকাৰণে সতী নহয় তুমি আর হেই হেতু কলম মই বেয়া না পাবা আই সতী নাৰী স্বামীতে মগন কথা শুনি লক্ষ্মী আই কহিলা মুনি কচাই কথা শুনি লক্ষ্মী আই কহিলা মুনি কচাই মুনিবৰ মই সতী হয় নে নহয় শুনা শুনা সৰস্বতী কওঁ তোমাক ভাঙি পাতি তুমি কিয় সতী নহয় জানা ব্ৰহ্মাৰ ভুৱনে থাকা মনে মনে হৰিক ভাবা ব্ৰহ্মাৰ ভুৱনে থাকা মনে মনে হৰিক ভাবা সেইকাৰণে সতী নহয় তুমি অ নাৰদৰ কথা শুনি লক্ষ্মী দেৱী লাজে অপমানে দেৱী লাজে অপমানে দেৱী আৰু তেতিয়া পাৰ্বতীয়ে কৈছিল মুনিবৰ মুনিবৰ কওকচোন মই সতী হয়নে নহয় তেতিয়া নাৰদ মুনিয়ে কৈছিল শুনা দেৱী পাৰ্বতী তুমিও সতী নহয় কিয় জানা অ মহাদেৱৰ সংগে তুমি সংসাৰ কৰিলা কোনো দিনে শিৱক তুমি বিশ্বাস নকৰিলা বিশ্বাস নকৰিলা বিশ্বাস নকৰিলা মহাদেৱৰ সংগে তুমি সংসাৰ কৰিলা কোনোদিনে শিৱক তুমি বিশ্বাস নকৰিলা বিশ্বাস নকৰিলা বিশ্বাস নকৰিলা
আৰু তেতিয়া তিনি দেৱীয়ে কৈছিল মুনিবৰ যদি আমি সতী নহয় তেনেহলে আৰু কোন সতী নাৰী আছে তেতিয়া নাৰদ মুনিয়ে কৈছিল শুনা দেৱীসকল সতী নহয় মহা সতী আছে তেওঁ কোন জানা অত্ৰি মুনিৰ ভাৰ্যা নাম অনু তেওঁৱে হ'ল মহা সতী তেওঁৱে হ'ল মহা সতী কি অনুসূয়া অ একে মুখে কৈ উঠিল তিনি দেৱী আই জোট লগাই নাৰদ মুনি জোট লগাই নাৰদ মুনি এই মহাক্ৰোধে তিনি দেৱী গৃহ কয়া স্বামীগণৰ আগে যায় স্বামীগণৰ আগে যায় অব্ৰহ্মা কৈ সৰস্বতী বিষ্ণুক লক্ষ্মী দেৱী শিৱক কহিলা যাই পাৰ্বতী গোসানী শিৱক কহিলা যাই পাৰ্বতী গোসানী আমি বোলে সতী নহয় নাৰদ মুনি কোনবা বোলে অনুসূয়াই মহাসতী হয় তাইৰ কথা শুনি আমাৰ গা জ্বলি আছে প্ৰমাণ কৰিবলৈ স্বামী যোৱা তাইৰ কাষে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভৈলাই ভাৰ্যাগণৰ কথা হবে ভাৰ্যাগণৰ কথা হবে এই ব্ৰহ্মাই বোলে সৰস্বতী খোৱা নাই ভাত বিষ্ণুই বোলে লক্ষ্মী দেৱীৰ মুখৰ নাই মাত শিৱই বোলে পাৰ্বতীয়ে দন কৰি আছে কিয় জানা প্ৰমাণ চাব যাব লাগে আমি অনুসূয়াৰ ঘৰে এইমতে তিনিওজনে কৰে হেন কালে তিনি দেৱী হেন কালে তিনি দেৱী স্বামী কাটৰে কহিছো আমি ৰাখা হব সতীৰ প্ৰমাণ চাই কৰা সতীৰ প্ৰমাণ চাই কৰা আচৰিত হল ব্ৰহ্মা বিষ্ণু দেৱ কুলপানী ভাৰ্যাগণক চাই পাছে বুলি লন্তবাণী অ ব্ৰহ্মাই বোলে সৰস্বতী ঘৰে ফিৰি যোৱা অ শুকাই খিনাই গৈছা দেখোন ভাত পানী খোৱা আৰু তেতিয়া মহাদেৱে কৈছিল ঐ আমাৰ যোৱা গৈ তুমি চিন্তা নকৰিবা অ কিবা এটা কৰিম মই নিশ্চয় জানিবা
আৰু তেতিয়া তিনি দেৱীয়ে কৈছিল আমি ঘৰলৈও যাম ভাত পানীও খাম পিছে আমাৰ আচল কথাটো মনত আছে নহয় এই বুলি তিনিও দেৱী গৃহ কয় আহিলা এই বুলি তিনিও দেৱী গৃহ কয় আহিলা এই বুলি তিনিও দেৱী গৃহ কয় আহিলা ব্ৰহ্মা বিষ্ণুক চাই শিৱই কৰিবে লাগিলা ব্ৰহ্মা বিষ্ণুক চাই শিৱই কৰিবে লাগিলা অৰজাত দণ্ডত কটা যায় তিৰি দণ্ডত কণ্টা খাই আমাৰ হলেনো আবিলা অনুসূয়াৰ ঘৰে যাম কেনে কইন প্ৰমাণ চাম মহাবিপদ হৈলাই আমাৰ ৰজা দণ্ডত কটা যায় তিৰি দণ্ডত কণ্টা খায় আমাৰ হলেনো আবিলা অনুসূয়াৰ ঘৰে যাম কেনে কইনো প্ৰমাণ চাম মহাবিপদ হৈলাই আমাৰ সন্যাসীৰ বেশ ধৰি ব্ৰহ্মা বিষ্ণু ত্ৰিপুৰাৰী গৈলা হবে অনুসূয়াৰ ঘৰে গেৰুৱা বসন পিন্ধে হাতে কমণ্ডল লৱে কোনেও যেন চিনিব ৰজা দণ্ডত কটা যায় তিৰি দণ্ডত কণ্টা খায় আমাৰ হলেনো আবিলা অনুসূয়াৰ ঘৰে যাম কেনে কইনো প্ৰমাণ চাম মহাবিপদ হৈলাই আমাৰ ব্ৰহ্মা বিষ্ণু হৰে দুৱাৰে যায় মাতে লাহে লাহে কৈ কোন আছা ভিতৰে আহানা আমি তিনি বিপ্ৰয় দুৱাৰত আছৰৈ অলপমান মাত আমাক দিবানা ব্ৰহ্মা বিষ্ণু হৰে দুৱাৰে যায় মাতে লাহে লাহে কোন আছে ভিতৰে আহানা আমি তিনি বিপ্ৰয় দুৱাৰত আছৰৈ অলপমান মাত আমাক দিবানা মাত শুনি অনুসূয়াই ওলাই আহিলা মাধুনে অনুসূয়াই ওলাই আহিলা আপোনালোক আহক আহক আগবঢ়াই তিনিওজনক ঘৰলৈ নিলা জলৰ পাত্ৰ আনি তাই ভৰি ধুৱাই দিলা প্ৰণাম কৰি তিনিওজনক পৰিবাক দিলা প্ৰণাম কৰি তিনিওজনক পৰিবাক দিলা আৰু তেতিয়া মায়াবী তিনি সন্যাসে মনে মনে ভাবিছিল এওঁ যে সতী হয় কেনেকে প্ৰমাণ চোৱা যাব সেয়াই অনুসূয়া কৈতো আমি সতী নাৰী বিচাৰি নাপালো তোমাৰ কথা শুনি আমি ইয়ালৈ আহিলো আমি হতে নাৰী বিচাৰি নাপালো তোমাৰ কথা শুনি আমি ইয়ালৈ আহিলো অভোকে আমাৰ প্ৰাণ যাই এক
কিবা অলপ খোৱা বস্তু দিয়া তুমি কথা শুনি অনুসূয়াৰ দুখ লাগে ফল মূল খোৱা বস্তু আনি দিলে আৰু তেতিয়া মায়াবী সন্ন্যাসে মনে মনে ভাবিছিল এও সতী হয়নে নহয় প্ৰমাণ চোৱাৰ সুযোগ এয়াই মিলিছে হেয়াই অনুসূয়া তুমি বা সতী হয়নে নহয় কেনেকৈ জানিম আমি গতিকে তুমি এটা কাম কৰা বিবস্ত্ৰ হৈ খোৱা বস্তুখিনি আমাক দিয়া আগবঢ়াই বিবস্ত্ৰ হৈ খোৱা বস্তুখিনি তুমি আমাক দিয়া আগবঢ়াই তেতিয়াহে জানিম তুমি সতী হয় কথা শুনি অনুসূয়াই বিস্ময় মানিলা কি উপায় কৰো বুলি কি উপায় কৰো বুলি ও হে প্ৰভু নাৰায়ণ কেনেকৈনো উলংঘ হওঁ মুনিৰ আগত ভগৱান মুনিৰ আগত হে প্ৰভু ভগৱান ও যদি মই উলংঘ মনের উখাতি থাকিব মোরা ভগৱান সতীত্বৰ তেজ যদি আছে মোৰ হৃদয়ত সতীত্বৰ তেজ যদি আছে মোৰ হৃদয়ত তেনেহলে শিশুৰূপ ধৰা হবে মোহৰ আগত শিশুৰূপ ধৰা হবে মোহৰ আগত কাৰণ শিশুৰ আগত মাতৃৰ কোনো লাজে নাই শিশুৰ আগত মাতৃৰ কোনো লাজে নাই ইয়াত বাহিৰে প্ৰভু মোৰ অন্য উপায় নাই ইয়াত বাহিৰে প্ৰভু মোৰ অন্য উপায় নাই এই কথা কোৱা মাত্ৰে ত্ৰিনাথ ঈশ্বৰ শিশুৰূপ ধৰে হবে শিশুৰূপ ধৰে হবে ও ব্ৰহ্মা বিষ্ণু হৰে অনুসূয়াৰ ঘৰে ব্ৰহ্মা বিষ্ণু হৰে অনুসূয়াৰ ঘৰে কেঁচুৱা হৈ থাকিল হবে কেঁচুৱা হৈ থাকিল হবে নাৰীৰ কাৰণে ব্ৰহ্মা বিষ্ণু হৰে অনুসূয়াৰ ঘৰে ব্ৰহ্মা বিষ্ণু হৰে অনুসূয়াৰ ঘৰে ও নাৰীয়ে সৃষ্টি কৰে নাৰীয়ে
ধ্বংস কৰে নাৰী সৃষ্টি কৰে নাৰী ধ্বংস কৰে নাৰীৰ মন কোনেও বুজিব নোৱাৰে কাৰণ এই কথাটো মই কোৱা নাই সকলোৱে কয় আৰু সকলোৱে কৈছিল আমি শাস্ত্ৰটো পাইছো মহিষাসুৰ মৰি গ'ল দুৰ্গাৰ কাৰণে ৰাৱণ ৰজা মৰি গ'ল সীতাৰ কাৰণে সুন্দৰ উপসুন্দ মৰিল তিলোত্তমাৰ বাবে নৰকাসুৰ মৰি গ'ল কামাখ্যাৰ কাৰণে আৰু আজি ব্ৰহ্মা বিষ্ণু হৰে মৰে ব্ৰহ্মা বিষ্ণু হৰে মৰে ভাৰ্যাৰ কাৰণে ব্ৰহ্মা বিষ্ণু হৰে হয় অনুয়াৰ ঘৰে ব্ৰহ্মা বিষ্ণু হৰে হয় অনুয়াৰ ঘৰে এটি এটি কৰি তাই কোলে কৰি হৈলা হেনকালে অত্ৰিমুনি হৈলা হেনকালে অত্ৰিমুনি উপস্থিত হৈলা স্বামীক দেখি অনুসূয়াৰ আনন্দমে লীলা আদি অন্ত যত কথা কৰি কহিলা আদি অন্ত যত কথা কৰি কহিলা অভাৰ্যাৰ কথা শুনি মুনি ধ্যান কৰি চাই ৰাজৰ কথা শুনি মনে ধ্যান কৰি চাই ধ্যানত বহি অত্ৰিমুনি হ'ব বুজি পাই ধ্যানত বহি অত্ৰিমুনি হ'ব বুজি পাই ও প্ৰিয়ে অনুসূয়া কি কৰিলা তুমি ও ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ৰাখি থলা তুমি নাজানি নুশুনি অ প্ৰিয় অনুসূয়া কি কৰিলা তুমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ৰাখি থলা তুমি নাজানি নবনে ও প্ৰিয় তোমাৰ প্ৰমাণ চাবৰ বাবে আহে আমাৰ ঘৰে আহে আমাৰ ঘৰে সন্যাসী ৰূপ ধৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অ প্ৰিয় অনুসূয়া শিশু বুলি প্ৰিয়ে তুমি জ্ঞান নকৰিবা ও ঈশ্বৰ বুলিয়া তুমি ভকতি কৰিবা অ প্ৰিয় অনুসূয়া এই বুলি অত্ৰিমুনি ৰৈ নাথাকে এটি এটি কৈ শিশুগণৰ মুনি নাম ধৰিলা এটি এটি কৈ শিশুগণৰ মুনি নাম ধৰিলা ব্ৰহ্মা হল চন্দ্ৰ নামে বিষ্ণু যজ্ঞেশ্বৰ দুৰ্বাসা নাম থৈলা ভোলা মহেশ্বৰ দুৰ্বাসা নাম থৈলা ভোলা মহেশ্বৰ ঐ এই হব নাৰদ মুনি শুনিবাক পাইলা এই হ'ব নাৰদ মুনি শুনিবাক পাইলা এই হ'ব নাৰদ মুনি শুনিবাক পাইলা দেৱী গণৰ আগে যায় লাগিলা দেৱী গণৰ আগে যায় কৰিবে লাগিলা নাৰদ মুনি দেৱী গণৰ আগে যাই হব কথা ভাঙি পাতি কয়
পাগলী ও আহা প্রাণনাথ বুলি ও কান্দে তিনি দেৱী হৈয়া পাগলী প্রাণনাথ বলিয়া পার্বতী কান্দে আহা ভোলানাথ পার্বতী কান্দে ভোলানাথ জলঙা লৈ ৰখি আছো মই ও কিয় পঠাইছিলো আমি সৰস্বতী কান্দে ফেকুৰি ফেকুৰি নাৰদৰ কথা নুশুনি ও কিয় পঠাইছিলো আমি কান্দে তিনি দেৱী হৈয়া পাগলী নাৰদৰ কথা নুশুনি কিয় পঠাইছিলো আমি কাণ্ড দেখি নাৰদ মুনিৰ হাঁহি উঠি দুখ মন দেখুৱাই দুখ মন দেখুৱাই তিনি দেৱী হেয়াই দেৱীসকল এতিয়াতো আৰু কান্দি কাটি লাভ নাই তোমালোক তিনিও সেই সতীৰ ঘৰলৈ যোৱা আৰু লাজমান এৰি তেওঁকে যায় সতী বুলি কোৱা কি নাৰদৰ কথা শুনি তিনি দেৱী কেনেকৈ যাওঁ আমি কেনেকৈ যাওঁ আমি নাৰদে বোলে মোৰ কোনো কথা নাই অহংকাৰে অধপতন অহংকাৰে অধপতন এহি বুলি নাৰদ মুনি অন্য স্থানে যায় লাজ মানে এৰি হবে লাজ মানে এৰি হবে যাই তিনি দেৱীয়াই অনুসূয়াৰ ঘৰে যায় হাত জোৰ কৰি হবে স্বামী ভিক্ষা মাগে যায় তুমি মহাহতী ঘূৰাই দিয়া স্বামী আমাৰ কৰিছো মিনতি
কথা শুনি অনুসূয়াই অস্তুতিয়াৰাম অতেতিখনে তিনিওজান অপূৰ্ব ৰূপা সতী সতী মহাসতী অনুসূয়াই তোমাৰ দৰে মহাসতী ত্ৰিভুৱনে নাই সতী সতী মহাসতী অনুসূয়া তোমাৰ দৰে মহাসতী ত্ৰিভুৱনে নাই সতী সতী মহাসতী অনুসূয়াই তোমাৰে মহাসতী ত্ৰিভুৱ